গুড মৰ্নিং আৰু এইটো ছিকিমৰ ৩ নম্বৰ ব্লক আৰু আজি আমাৰ ৫ নম্বৰটো দিন আৰু আমি আজি গৈ আছোঁ গুৰুডুম্বা লেকলৈ বুলি আৰু কালি আমি হোটেলত থাকি সোনকালে খোৱা হ'ল যিহেতু খুব ভাগৰত আছিলোঁ সেইবাবে আজি আমি গৈ আছোঁ গুৰুডুম্বা লেকলৈ আৰু সকলোকে দেখাই যাম আৰু সকলোৱে ভাল পাব বুলি আশা ৰাখিলোঁ ব'লক এতিয়া যাওঁ গুৰুডুম্বা লেকলৈ বুলি এয়া আমি এতিয়া গুৰুডুম্বা লেকলৈ গৈ থাকোঁতে বাটতে ৰখিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ আৰু খুব এটা ধুনীয়া বস্তু একদম মানে এইটো ঘৰতে নিৰ্মাণ কৰি পেলাই মানে দেখাই দিছোঁ অলপমান তলত এনেকৈ জুই ধৰিছে তাৰপিছতে তোমাৰ আপোনালোকৰ জুই ধৰি পেলাই এই ওপৰতে ইয়াত গৰম কৰি আছে সকলো বস্তু আৰু এনেকুৱা হৈছে মানে এই তলফাল দি সম্পূৰ্ণৰূপে এটা মানে গৰম ভাপ আহি আছে আৰু ইয়াতে এনেকৈ জুই ফুৱাই থাকিব পাৰি এয়া গৰম পানী খাই আছে সকলোৱে টুৰিষ্টসকল আমি গুৰুডুম্বালৈ গৈ আছোঁ আৰু বাটত এটা ভিউ পইণ্ট পালোঁ আৰু খুব ধুনীয়া ভিউ পইণ্টটো চাৰিওফালে বৰফ কেৱল বৰফ একদম বৰফে গোটেই পাহাৰটো আৱৰি ৰাখিছে আৰু খুব ধুনীয়া পৰিৱেশ আৰু এতিয়া আমি 14,500 ফিট ওপৰত আছোঁ আৰু গুৰুডুম্বা লেকটো হৈছে 18,000 ফিটৰ ওপৰত এতিয়া মানে কি হৈছে অক্সিজেনটো লোৱাত এতিয়াও অসুবিধা আহিছে অলৰেডি মানে টানি উশাহটো ল'ব লগা হৈছে আৰু বাকী চাই যাওক ব্লগটো ভাল হ'ব সকলোৱে
আমি গৰুডুম্বা লেক পালোহি আৰু ইমান এটা ধুনীয়া পৰিৱেশ চাৰিওফালে বৰফেৰে আবৃত পাহাৰ পৰ্বত আৰু মাজত এটা নীলা পানীৰ লেক ইমান ধুনীয়া আৰু পানীখিনি সম্পূৰ্ণভাৱে নীলা গোটেই আৰু চাফা পানীটো সম্পূৰ্ণৰূপে ওলাই থাকে গোটেই মানে পানীটো চাফা কাৰণে গোটেইটো দেখি থাকি তলটো আৰু ইয়াৰ এটা বৈশিষ্ট্য আছে কি 12টা মাহেই ইয়াত বৰফ পৰে আৰু কিন্তু এনেকুৱা হয় যে এই যিটো লেক হয় তাৰ পানীখিনি কেতিয়াও বৰফ হৈ নাযায় ই সদায় পানী হৈয়ে থাকে আৰু কথা ক'ব পৰা নাইকিয়া সম্পূৰ্ণভাৱে মুখ চুখ শুকাই গৈছে কাৰণ আমি 18,000 ফুট ওপৰত আছোঁ 18,000 ফুট ওপৰত আছোঁ আৰু এইটো কৈছোৱেই যে এইটো পৃথিৱীৰ যিটো সকলোতকৈ ওখ লেক হয় তাৰ ভিতৰত এইটো দ্বিতীয় মানে লেক হয় তো দেখাই দিছোঁ সকলোকে পৰিৱেশটো খুব ধুনীয়া পৰিৱেশটো আৰু টুৰিষ্ট খুব আহিছে কাৰণ এইটো টুৰিষ্ট অহা সময় হয় দেখাই দিছোঁ অৱস্থা বেয়া উশাহ ল'ব কমপ্লিটলি পৰা নাইকিয়া কথা সেইটো কাৰণে লাহে লাহে কোৱা হৈছে গম পাইছে মানে উশাহটো কমপ্লিটলি ছুটি হৈ আহি আছে ছুটি হৈ আহি আছে ইয়াত খালি আপোনাক খালি চাবলৈ আহিব পাৰে ফটো মানে ইয়াত বেছি টাইম থকা টাইমে মানে সময় নহয় মানে বেছি টাইম কোনো থাকিব নোৱাৰে খুব বেছি 5 মিনিটৰ পৰা 7 মিনিটৰ পৰা 10 মিনিট মানে বেছি টাইম কোনো থকা মানুহ থাকিব নালাগে মানে বহুত অশান্তি আৰু আহিলে মই এইটো মানে কৈ দিওঁ ভিডিঅ'টোৰ জৰিয়তে যে অক্সিজেন চিলিণ্ডাৰ লৈ আহক নহবা কফগুটি লৈ আহক তেতিয়া মানে কফগুটিটো ৰুমাল এখনত ভৰাই শুঙি থাকিলে অক্সিজেনটো অকণমান মানে এইটো ফিল হয় মানে ভাল হয় আৰু পপকৰ্ণ খাওক সকলোৱে আমিও পপকৰ্ণ লৈ আহিছিলোঁ খালোঁ আৰু বহুত অশান্তি ফিল কৰি আছোঁ আচলতে বহুত অশান্তি ফিল কৰি আছোঁ আৰু দেখাইছোঁ তেওঁ সকলোৱে চাই যাওক ত্ৰিদা ইয়াৰ উশাহ ল'বলৈ বহুত কষ্ট পাইছে ইয়াৰ মানে শুই দিছে ত্ৰিদা অকণ কফগুটিটো শুঙি পেলাই ত্ৰিদা বেছি কষ্ট হৈছে নেকি তলত অক্সিজেনটো পায় সেইকাৰণে তলত বহুত কথা থাকে তলত বহি থাকিব লাগে বহুত কষ্ট হৈছে প্ৰায়খিনি মানুহ দেখিছোঁ এনেকৈ ইয়াতে বহি বহি দিছে মানে বহুত কষ্ট পাইছে কিন্তু ভিউটো আল্টিমেট ভিউ এয়া বৰফবিলাক চাওক কেনেকৈ মানে এটা গলিছে মানে এতিয়া লাহেকৈ ৰ'দটো ওলাইছে ন সকলো লাহেকৈ ৰ'দটো ওলাইছে ৰ'দটো ওলোৱাৰ লগে লগে বৰফবিলাক গলি পেলাই এতিয়া পানী হৈছে আৰু ৰাস্তাটো আমি তেনেকুৱা পাইছিলোঁ মানে ৰাস্তাবিলাকতো বৰফ পৰিছে আৰু এইবিলাক ৰ'দ অহাৰ লগে লগে গলি পেলাই পানী হৈ গৈছে কিমান এটা ধুনীয়া পৰিৱেশ চবফালে বগা কেৱল বগা আৰু এটা বহুত টুৰিষ্ট আহিছে আৰু
ইণ্ডিয়াৰ চব ষ্টেটৰে টুৰিষ্টবিলাক আহিছে। কালি আমাৰ হোটেলতো আমি অসমৰ মানুহ পাইছিলোঁ, তেনেকৈ বহুত জেগাৰ মানুহ আমি লগ পাইছোঁ, আহিছে। আৰু খুব ফেমাছ জেগা, ছিকিমৰ খুব ফেমাছ জেগা। আৰু ছিকিমৰ এটা খুব ভাল বস্তু দেখিলোঁ, ছিকিমখন সম্পূৰ্ণৰূপে চাফা ঠাই। মানে ইয়াত কোনো এটা পেকেট নাই, কোনো এটা বোলে বটল আছে কিবা, মানে মুঠতে জাবৰ জোথৰ বোলে বস্তু একোৱেই নাই। আৰু এটা বস্তু বাটত দেখিলোঁ, মানে যিখিনি লোকেল মানুহ থাকে সেই লোকেল মানুহখিনিয়ে লেতেৰা হোৱাৰ লগে লগে নিজে নিজে চাফা কৰি দিয়ে। আৰু ইয়াত ফাইনৰ ব্যৱস্থা আছে, যদি কোনোবাই মানে বাটে পথে বা বিভিন্ন ঠাইত আৰু টুৰিষ্ট প্লেচখিনিত এনেকৈ লেতেৰা কৰে বা লেতেৰা বস্তু পেলায়, তেওঁলোকে ফাইন ভৰিব লগা হয়। আৰু যিমান দূৰ ঘূৰিলোঁ এই 4-5 দিন, এনেকুৱা হৈছে যে কোনো এটা ঠাই আমি লেতেৰা নেদেখিলোঁ। আৰু দেখিবলৈ পাইছোঁ ইয়াত লিখা আছে, পবিত্ৰ স্থল কৃপয়া ইছে স্বচ্ছ বনাই ৰাখে। আৰু এইটো এটা খুব ভাল কথা আৰু খুব ভাল মেছেজ দিছে, যে কাৰণ টুৰিষ্টৰ যিখিনি টুৰিষ্ট প্লেচ হয় সেইখিনিতো মানে মানুহেতো তাক চাফা তাফা কৰি ৰাখিব লাগিব। সেইটো কাৰণে এটা খুব ধুনীয়া মেছেজ দিছে, যে স্বচ্ছ ৰাখিয়ে ইয়ে পবিত্ৰ স্থল হে। আমি গুৰুডুংমাৰ লেক চাই পেলাই বৰ্তমান হোটেল পাইছোঁহি। আৰু আমাৰ নৰ্থ ছিকিমৰ যিখিনি প্লেন আছিলে সেইখিনি গোটেইখিনি শেষ হৈছে। আমি 4 দিন নৰ্থ ছিকিমত থাকিলোঁ আৰু খুব ফূৰ্তি হ'ল। আৰু আজি আমি গেংটকলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। গেংটকৰ আজি ৰাতিটো কটাই আমি কাইলৈ ঘৰলৈ যাম। শেষত এটা যোৱা ভিডিঅ'কেইটাত আপোনালোকে ইমান মৰম দিলে তাৰ বাবে বহুত ধন্যবাদ। আৰু নৰ্থ ছিকিমৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ, আৰু শেষত পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ।